নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, কিছুমান মানুহে ৱৰ্ল্ড ৰেকৰ্ড বনাবৰ কাৰণে এনেকুৱা কিছুমান কাম কৰি যায় যিবোৰ দেখিলে আচৰিত লাগে, আৰু বহু কম মানুহে হ'ব যিয়ে এই ৱৰ্ল্ড ৰেকৰ্ডবোৰ ভঙা কথা ভাবিব পাৰিব। আজি আমি এনে কেইজনমান ব্যক্তিক দেখুৱাম যিয়ে এই ৱৰ্ল্ড ৰেকৰ্ডবোৰ নিজৰ নাম কৰিছিল। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ব্যক্তিকেইজনে ইজনৰ ওপৰত সিজন শুইছিল, গজালসমূহ মাজত ৰাখি। এই কামটো ভাৰতৰ কেইজনমান লোকে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ মঞ্চত কৰিছিল। এই ইমান ভয়ানক কামটো কৰি এই লোককেইজনে ৱৰ্ল্ড ৰেকৰ্ডটো নিজৰ নাম কৰিছিল। ষ্ট্ৰংগেষ্ট আইচ চকেট। এই মানুহজনে আগতেও তেওঁৰ নামত বহুতো ৱৰ্ল্ড ৰেকৰ্ড আছে, কিন্তু এই মানুহজনে সেয়ে মন নভৰিল, আৰু এইবাৰ তেওঁ চকুৰ তলত শিকলি লগাই লৈ এখন ৰিক্সাত টানিছিল এজনী মহিলাক বহুৱাই লৈ। দাঁতেৰে গাড়ী টনাটো আমি সকলোৱে দেখিছোঁ, কিন্তু চকুৰে ৰিক্সা টনাটো বহুতো বিপদজনক যেন লাগে। নাৰিকল। চকুত কাপোৰ বান্ধি হাতত হাতুৰি লৈ নাৰিকল ভঙা ৱৰ্ল্ড ৰেকৰ্ডটো ভাৰতৰ কৰমজিৎ সিং আৰু কৱলজিৎ সিঙৰ নামত আছে। ইটালিয়ান শ্ব'ত কৰমজিৎ সিঙে চকুত নিমখ সানি কাপোৰ বান্ধি লৈ কৱলজিৎ সিঙৰ কাষত থকা নাৰিকলসমূহ হাতুৰিৰে ভাঙিছিল। কৰমজিৎ সিঙৰ অকণমান ভুলে কৱলজিৎ সিঙৰ মৃত্যুৰ মুখত পেলাব পাৰে। এই কামটো ইমানেই ভয়ানক আছিল যে প্ৰত্যেকটো নাৰিকল ভাঙোতে তাত থকা দৰ্শকৰ মুখৰ পৰা চিঞৰ ওলাই গৈছিল। ধনুকাৰ। মিট ষ্টেটমেন নামৰ এই ব্যক্তিজন দুয়োখন হাত তেওঁ জন্মৰ পৰাই নাছিল, কিন্তু এই ব্যক্তিজনে ভৰি আৰু মুখৰ সহায়েৰে কাঁড় মাৰি ৱৰ্ল্ড ৰেকৰ্ড নিজৰ নাম কৰিছিল। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো ৱৰ্ল্ড ৰেকৰ্ড আপোনাৰ ভাল লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব, আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।